বছৰেকৰ মূৰত আমি খানা খাইছোঁ না ভাদমহীয়া খানাটো খাইছোঁ না বুঢ়া বুঢ়ী সকলোৱে লগ লাগি মাংস 2 কেজি আনি পেলাই কিমানীয়া কথা। নমস্কাৰ। চুৰিকেইডাল মই অলপ চুৰিকৈ কাটি দিলোঁ অকণমান অসুবিধা এটাৰ কাৰণে বা যি নহওক। এজ এ পিংকু বুলি ক'লে আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মই নতুনকৈ আজি আকৌ আহিছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ হ'ল। আইসকল আহক আহক, দেৰি নকওক। হৈ আছে এইটোৱে হৈছে আমাৰ নামঘৰটো। ইয়াত ভকতসকল বহি আছে আৰু মানে ইয়াত মানে এইটো নামঘৰটো বনোৱা কাম কাজবিলাক চলি আছে, সেইকাৰণে বস্তু পাতিবোৰ লাগি আছে। লাহে লাহে ঘৰটো বনাই আছে, হোৱাগৈ নাই আৰু। ইয়াত আমাৰ মানে ৰাইজে ভাদ মাহ বুলি প্ৰতি বছৰে ভাদ মাহৰ শেষত এটা খানা খায়। সেই খানাটোৰ পৰা আয়োজন চলি আছে, মই দেখুৱাম। ইয়াত বাৰু অকণ অসুবিধাৰ কাৰণে ইয়াত মানে বনোৱা কৰা নাই। মই বাৰু খানাৰ আয়োজনটো দেখুৱামগৈ। ইয়াতে আইসকলে খানাটো আয়োজন কৰি আছে। এয়া শাক পাচলি কুটা বাচা কামত লাগিছে আইসকল। এয়া আলু, বাতৰিত উঠাব আহিলে তাৰপিছত কি আছে বুঢ়ীমাই কৈ যাচোন। অঁ চাওক, এইগৰাকী আইতা এতিয়া কি সম্ফল গাভৰু হৈ আছে। চুলিকেইডাল বগিছে আৰু গালকেইখন কুটুৱাই কুটুৱাইছে, কি পূৰা ফিটফাট হৈ আছে। আৰু এফালে এগৰাকী আইতা আছে। পিঁয়াজ, আলু, দালি হওক, এইফালে কচু কুটি আছে চাওক। আৰু এইফালে চৌকাত জুই লগাইছে। আৰু এইকেইটা আছে দালি, ইয়াত তেল লাগি আছে। আমাৰ বৰমা কিবা দুআষাৰমান কবি না, কিবা দুআষাৰমান কবি না কি ক'ম খানাটোৰ সম্পৰ্কে। বছৰেকৰ মূৰত আমি খানা খাইছোঁ না ভাদমহীয়া খানাটো খাইছোঁ না বুঢ়া বুঢ়ী সকলোৱে লগ লাগি মাংস 2 কেজি আনি পেলাই কিমানীয়া কথা। মকা মিলাহে কথা। অঁ মকা মিলাই কথা, ঠিক আছে। এইফালে পূৰা বেণ্ডেজ চলি আছে। তাৰমানে মানে অপাৰেশ্যন চিজন কৰা হ'বতো। না ভয় খাইছোঁ তাৰমানে। অঁ সেইটো কৈছ, ভয় খাইছ নেকি আকৌ। নিচিলে ফোন নিদিওঁ দে। অঁ নাই, আমাৰ বৰমাকে দিব লাগিব। হা দৰা এটা চাবৰ কাৰণে দিব লাগিব আকৌ। অঁ কিমানো এতিয়া বয়স হৈছে, অতি বেছি 14-15 হৈছে চাগে আৰু। গালকেইখন মেকআপ চেকআপ কৰি দিলে ধুনীয়া হ'ব। হয় অঁ হয় না ৰাণু মণ্ডল একদম পূৰা পাৰ্লাৰ সোমোৱাই দি। অঁ অঁ দে কোনোবা খানা ধুনীয়াকৈ বনাই থাক, মই অকণমান দেৰি আহি আছোঁ বা খাবৰ কাৰণে।
সেইখিনি এতিয়া কিহৰ লগত হ'ব এই মুৰ্গী নাপালে ব্ৰইলাৰ ডাঙৰ কথা।